ৰাতিপুৱাই গা পা ধুই একদম আজৰি পিজৰি হৈ লৈছোঁ। ফাকুৱা খেলিনে নেখেলিম নাজানো আৰু এয়া ভাগিন আহি পালেহি ঘৰ আৰু ভাগিনে ক'লে মামী ফাকুৱা লোৱা, সেইকাৰণে অকণমান ফাকুৱা ল'বলগীয়া হ'ল আৰু সকলো বন্ধু বান্ধৱীলৈকে হোলীৰ শুভেচ্ছা থাকিলে। এয়া ফাকুৱা ইহঁতৰ পৰাই ল'লোঁ যেতিয়া, নেখেলাকৈ মই নাথাকোঁ আৰু খেলিমেই। এতিয়া প্ৰথমতে মাংসখিনি বনাই কৰি ৰেডি কৰিলোঁ, এয়া হৈছে মোৰ মা আৰু এয়া বনাই কৰি ৰেডি কৰি তাৰপাছত মই তলত গৈ খেলিম। মোৰ বনোৱা কৰা হৈ গ'ল আৰু এতিয়া ইছাহঁতৰ লগত মই অলপমান পূৰা খেলিলোঁ। এয়া হৈছে আমাৰ ওচৰৰে দাদাৰ দোকান আৰু দাদাই ডেক লগাই দিছে, এনেদৰে ল'ৰাখিনিয়ে নাচি আছে। তাতে আকৌ মোৰ মানুহজনো আছে দেই, নাচি আছে। তাৰপাছত আকৌ মোৰ বান্ধৱী আহিলে, এয়া বান্ধৱীৰ লগতো অকণমান খেলিলোঁ। যিমানকণ পাৰোঁ অকণ আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰোঁ। আৰু এতিয়া গা পা ধুওঁগৈ আৰু বহুত ভাগৰ লাগিছে। গা পা ধুই গৈ আহিলোঁ, ভাত নাখাওঁ বুলি ক'লোঁ। মানুহজনে কৈছে মই ফুৰি খাইছোঁ, মোৰ পৰাই অকণমান খোৱা, আহা জবৰদস্তিকৈ অকণমান খুৱাই দিলে। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই।